आरु हेरुआबी जाति भाई हतई ककाई हतई अनाव अखमियाक केलैनो बेचिस आमार अखमियार माटी भाई भाई बोली सपाली काल निजेई खान्दी लली जखिनीर खाल भाई भाई बोली सपाली काल निजेई खान्दी लली जखिनीर खाल भाई हतई ककाई हतई घर घेरुआबी बाड़ी घेरुआबी आरु घेरुआबी जाति भाई हतई ककाई हतई अनाव अखमियाक केलैनो बेचिस आमार अखमियार माटी। अरुणाचल मेघालय नागालैंड मणिपुर मिजोराम उत्तर पूर्वांचल आटाइबोर राज्यते भूमि अधिकार आछे तात कोनो बहिरागतई माटी बेचा किना करिब नोवारे किन्तु उत्तर पूर्वांचल केवल दुखनेই राज्य त्रिपुरा और अखम য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰীয়া আৰু অসমত অনা অসমীয়া দপদপনি চলে। আমি সকলো একত্ৰিত হ'লে নোৱাৰো নে ল'ব ইয়াৰ সমাধানৰ উপায়? দেশ যায় যায় জাতি যায় যায় ভাষা যায় যায় অসমতে অসমীয়াৰ আজি এনুৱা বিলাই। শ্যামলা গছে বনে ভরা অসমৰ সেউজী মাটি হেনো মাটি ডৰাত আজি চোন হলে গৈ অনাও অসমীয়াৰ ভেটি শস্য শ্যামলা গছে বনে ভৰা অসমৰ সেউজী মাটি আজি চোন হলে গৈ অনাও অসমীয়াৰ ভেটি দুদিনৰ পিছতে নলবনে বাৰু বাকী থকাখিনিও কাঢ়ি তেতিয়া কৰিবি কি ভাই হতই ককাই হতই বাড়ি घेरुआबी आरु घेरुआबी जाति भाई हतई ककाई हतई अनाव अखमियाक केलैनो बेचिस आमार अखमियार माटी। देश जाति माटी सुरक्षा दियार स्वार्थत অসমত বহুতো জাতীয় সংগঠন হল এইটো ভাল কথা কিন্তু হাতাম পুৰুষীয়া অসমীয়া একতাৰ জৰিডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয় তাকো চকু দিয়াৰ সময় হ'ল। দেশ জাতিৰ বাবে শত শতজনৰ শ্বহীদ হ'ল কিন্তু জাতিটো এতিয়াও সুৰক্ষিত নহ'ল। এতেকে জাতিটো এনে বিপদৰ কালত ভাগ ভাগ হৈ থকা অসমীয়া একত্ৰিত হোৱাৰ সময় হ'ল নহ'লে তাহানিতে ভূপেন হাজৰিকাদেৱে গাই যোৱা আজিৰ অসমীয়াই নিজক নিচিলিলে অসম ৰখাতলে যাব বোলা কথাষাৰো যেন সময় সমাগত হ'ব। দেশ যায় যায় জাতি যায় যায় ভাষা যায় যায় আহৈ ভাইহঁত একেলগে ওলাই। ও সংগঠন খুলিছ ভাগে ভাগে কৰি নিজতেই ভাগ ভাগ হলি হাতাম পুৰুষিগা একতাৰ জৰিডাল টুকুৰা টুকুৰি কৰি সংগঠন খুলিছ ভাগে ভাগে কৰি নিজতেই ভাগ ভাগ হলি হাতাম পুৰুষ
দুখিগা একতাৰ জৰিডাল টুকুৰা টুকুৰি কৰি দুদিনৰ পিছতে কাল সতৰুৱে নাহিবনে বাৰু খেদি তেতিয়া কৰিবি কি ভাই হতৈ ককাই হতৈ ঘৰ ঘেৰুৱাবি বাৰী ঘেৰুৱাবি আৰু ঘেৰুৱাবি জাতি ভাই হতৈ ককাই হতৈ অনাম অসমীয়া কেলৈ